নমস্কাৰ, মই ৰাণা ৰাজবংশী। আজি আমি আলোচনা কৰিম চাণক্যৰ তিনিটা নীতিৰ বিষয়ে। এই তিনিটা নীতিৰ বিষয়ে জানি হয়তো আপোনাৰ জীৱনৰো কিছুমান ধাৰণা পৰিৱৰ্তন হ'ব, মোৰ দৃঢ় বিশ্বাস। কাৰণ এই তিনিটা নীতিৰ কথা জানিলে আপুনি জানিব পাৰিব আপুনি কেনেকৈ চলিব লাগিব এইখন সমাজত। কিন্তু এটি বিশেষ অনুৰোধ মোৰ আপোনালোকলৈ, মোৰ এই ভিডিঅ'বোৰ বনাওঁতে বহুতখিনি এফৰ্ট লাগে। মই নিজে কাহিনী লিখিব লাগে, নিজে শ্বুটিং কৰিব লাগে, এডিটিং কৰিব লাগে, এইবোৰ ছ'চিয়েল মিডিয়াত আপলোড কৰিব লাগে। সেয়েহে মোক আগুৱাই নিবৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'বোৰত লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰক। কাৰণ মই আগুৱাব পাৰিলেহে আপোনালোকো মোৰ লগত আগুৱাই যাব পাৰিব। চাণক্যই কৈছিল, অধিক চিধা হোৱাটো বেয়া, কাৰণ বেছি চিধা গছ কাটি পেলাই দিয়া হয়। চিধা হ'ব লাগে, কিন্তু বুদ্ধি হওক চিধা মানুহ হ'ব লাগে। কোনোবাই লগ কৰিলে যে ভাল বেয়া বিচাৰ নকৰি সংগ দিয়া হয়, তেনেকুৱা ধৰণৰ চিধা হ'ব নালাগে। জন্তুবোৰ চিধা হয়, সেয়েহে সিহঁতে এটা ডাইৰেকশ্যনত গতি কৰি থাকে, আৰু সেইকাৰণে সিহঁতক সহজতে বশ কৰিব পাৰি বা ধৰিব পাৰি। গতিকে জন্তুৰ দৰে চিধা হ'ব নালাগে, যাক সহজতে বশ কৰিব পাৰি। চিধা হ'ব লাগে, মানে বুদ্ধি হওক চিধা হ'ব লাগে। চাণক্যৰ অন্য এটা নীতি, যি তোমাৰ কথা শুনি থাকোঁতে ইফালে সিফালে চাই থাকিব, তাক কেতিয়াও বিশ্বাস নকৰিব। তেনেকুৱা মানুহক বিশ্বাসে নকৰিব, কাৰণ সি কিবা বেলেগ ভাবি আছে। সি যদি আপোনাৰ কথাকে গুৰুত্ব নিদিয়ে, আপোনাক ক'ত গুৰুত্ব দিব? তেনেকুৱা মানুহৰ ইচ্ছা হ'ল কিবাকৈ তাৰ কামটো হৈ যাওক, যদিও আপোনাৰ তাত কিবা লোকচান হয়, তাৰ কোনো ক্ষতি নাই। তেনে লোকক চিকাৰীৰ লগত তুলনা কৰিব পাৰি। আৰু এই চিকাৰী মানুহৰ জালৰ পৰা বাচিবৰ বাবে আপুনি অকণমান বেকা হ'বই লাগিব। বেকা মানে কিন্তু মই বুৰ্বক মানুহক কোৱা নাই, বুদ্ধিয়ক মানুহকহে কৈছোঁ। মানে আপুনি যি পৰিস্থিতিতেই নহওক কিয়, দুয়োটা দিশেই বুজি পাব লাগিব, দেখা পাব লাগিব। মই ক'ব খুজিছোঁ, বেকা মানে পৰিস্থিতি হিচাপে নিজকেই সলনি কৰিব পৰাটো, আৰু চিধা মানে যিয়ে পৰিস্থিতি সাপেক্ষে নিজকে সলাব নোৱাৰে, সিয়েই চিধা। মানে ক'ব পাৰে যে চিধা মানে যিয়ে বিভিন্ন পৰিস্থিতিৰ মুখামুখি হৈও একোৱেই নিশিকে, তাকেই চিধা বুলি ক'ব পাৰি। যিয়ে এটা ভুলকে বাৰে বাৰে কৰে, আৰু সিয়ে হৈছে বুৰ্বক। কিন্তু বুদ্ধিয়কজনে নিজৰ বা বেলেগৰ ভুলৰ পৰাও বাৰে বাৰে শিকে। চাণক্যৰ তৃতীয় নীতি হ'ল, ভয়ক ওচৰ চাপিবলৈ নিদিব। যদি ভয় ওচৰ চাপে, তাক আক্ৰমণ কৰি দিয়া। মানে ভয়ৰ পৰা নপলাব, ইয়াৰ মুখামুখি হওক। এতিয়া মই কি ভয়ৰ কথা কৈছোঁ তাক বুজিবলৈ চেষ্টা কৰোঁ আহক। ভয় দুই প্ৰকাৰৰ, শাৰীৰিক ভয় আৰু মানসিক ভয়। শাৰীৰিক ভয় বাস্তৱৰ লগত জড়িত। শাৰীৰিক ভয় সকলোৰে মাজত থাকিব লাগে। শাৰীৰিক ভয় ভাল, ই আমাক সকলো পৰিস্থিতিৰ পৰা বচায়। উদাহৰণস্বৰূপে আপুনি এটা এনেকুৱা বিল্ডিং বগাই গৈ আছে, য'ৰ পৰা পৰিলে আপোনাৰ মৃত্যু হ'ব পাৰে। এই বিল্ডিংটো বগাবৰ কাৰণে আপোনাক বাধা দিব কোনে? শাৰীৰিক ভয়ে। কাৰণ একেবাৰে বিল্ডিঙৰ ওপৰলৈ গৈ আপুনি থিয় দিলেই য'ত অকণমান বতাহে আপোনাক পেলাই দিব পাৰে, য'ত আপোনাৰ মৃত্যু হ'ব পাৰে, সেই বিল্ডিং বগোৱাত বাধা দিব আপোনাক শাৰীৰিক ভয়ে। গতিকে এই ভয় আপোনাৰ ভিতৰত থকাটো ভাল। উদাহৰণস্বৰূপে আপুনি যদি ক'ৰবালৈ গৈ থাকে, অৰ্থাৎ আপোনাৰ আগত ৰেড লাইট জ্বলি উঠে, তেতিয়াতো আপুনি ৰৈ দিব। এই ৰেড লাইট জ্বলি উঠিলে আপুনি ৰৈ দিব, প্ৰথম কাৰণ হ'ল শাৰীৰিক ভয়। কাৰণ ৰেড লাইটটো জ্বলি দিলে আপুনি যদি ৰাস্তাটো ক্ৰছ কৰিব যায়, বিপৰীত দিশৰ পৰা গাড়ী এখনে আহি আপোনাক খুন্দা মাৰি দিব পাৰে, য'ত আপোনাৰ মৃত্যু হ'ব পাৰে। গতিকে শাৰীৰিক ভয়ৰ কাৰণে আপুনি সেই ৰাস্তাটো ক্ৰছ নকৰিব। এয়া হৈছে শাৰীৰিক ভয়। দ্বিতীয়বিধ ভয় মনোজগতৰ লগত জড়িত, মানে মানসিক ভয়। মানুহৰ মনত জগা কিছুমান ভাৱনাৰ বাবে মানসিক ভয়ৰ সৃষ্টি হয়, আৰু মানুহৰ মানসিক ভয় হৈছে 90%। আমাৰ মনে অটোমেটিকেলি এটা বেয়া দিশ বিচাৰি লয় আৰু ভয়াতুৰ হৈ পৰে। উদাহৰণস্বৰূপে আজিৰ সমাজত কেঞ্চাৰ বেমাৰে চাৰিওফালে ছানি ধৰিছে, আৰু আপোনাৰো মনত ভাৱ হ'ব, ভয় হ'ব, যদি মোৰ কেঞ্চাৰ হয়। আৰে ভাই, বহি বহি ভয় কৰি থকাতকৈ এটা টেষ্ট কৰি আহক, তেতিয়া গম পাব যে আপোনাৰ দেহত কেঞ্চাৰ হোৱাৰ সম্ভাৱনা আছেনে নাই। আমাৰ বহুত ভয় মানসিক ভয় হয় বন্ধু। এই ভয়ক ভয় কৰিব নালাগে। ইয়াত তাকেই কোৱা হৈছে, সেয়ে ভয়ৰ পৰা পলাব নালাগে, ইয়াৰ লগত
যুদ্ধ কৰিব লাগে। উদাহৰণ হিচাপে মই ক'ব খোজোঁ, আজিৰ সমাজত বহুতে জব কৰে আৰু জবৰ আজিকালি এটা নীতি হৈছে যে নিৰ্দিষ্ট সময়ত প্ৰেজেণ্টেশ্যন দিব লাগে। আৰু আপুনি জব কৰা হিচাপে যদি সেই নিৰ্দিষ্ট দিনটোত প্ৰেজেণ্টেশ্যন নিদি বিভিন্ন ধৰণৰ ফাঁকি দি পলাই ফুৰিব বা বিভিন্ন ধৰণৰ কথা কৰি থাকিব, তেতিয়া আপোনাৰ সেই প্ৰেজেণ্টেশ্যনৰ যিটো ভয় মনত থাকিব, সেই ভয়ে আপোনাক ক্ষতি কৰিব। ভৱিষ্যতে আপুনি ভালদৰে জবেই কৰিব নোৱাৰিব। সেইকাৰণে আপুনি সেই ভয়টোক আঁতৰাই এই ভয়ৰ লগত মুখামুখি হৈ প্ৰেজেণ্টেশ্যন দিয়ক। প্ৰেজেণ্টেশ্যনত আপুনি দুআষাৰমান কথা ক'ব লাগে, ভাল বেয়া, বছে খুব বেছিকৈ আপোনাক গালি পাৰিব, কিন্তু কি হ'ব, আপোনাৰ সেই ভয়টো নোহোৱা হ'ব। দেখিব আপোনাৰ ফলাফল পিছৰ পৰ্যায়ত ভাল হ'ব। গতিকে ভয়ৰ মুখামুখি হ'বলৈ শিকক, ভয়ৰ পৰা কেতিয়াও নপলাব। যদি আপুনি ভয়াতুৰ, তেতিয়াহ'লে মই আপোনাক ঔষধ হিচাপে ক'ব খোজোঁ যে ভয়ৰ ঔষধ হ'ল একশ্যন, ইমিডিয়েট একশ্যন। আপুনি ইমিডিয়েট সেই ভয়ৰ লগত মুখামুখি হওক, দেখিব ভয় পলাব। মনৰ পৰা ভয়ক দূৰ কৰিবৰ বাবে সৰু সৰু ষ্টেপ লওক। উদাহৰণস্বৰূপে আপুনি পানীক ভয় কৰে, আপুনি সাঁতুৰিবৰ বাবে আৰম্ভ কৰি দিয়ক, সাঁতুৰিব চেষ্টা কৰক। এনেধৰণে আপোনাৰ ভয়বোৰ মাৰিবৰ কাৰণে চেষ্টা কৰক। দেখিব পিছৰ পৰ্যায়ত আপোনাৰ জীৱনৰ বৃহৎ পৰিৱৰ্তন হ'ব। সেয়েহে ভয় নকৰিব, ভয়ৰ লগত মুখামুখি হওক, ভয়ক পৰাজিত কৰক। চাণক্যৰ তৃতীয় নীতি হ'ল ভুল দিশত গৈ থকা ভিৰৰ অংশ হোৱাতকৈ চিধা ৰাস্তাৰেই অকলেই যাওক। বিশ্লেষণ কৰি পোৱা গৈছে যে 99% ভিৰ ভুল দিশতেই যায়। ভিৰত থকা মানুহৰ চিন্তাক যদি বুজা যায়, তেওঁলোকৰ ধাৰণাবোৰ এনেকুৱা যে যিটো কথা আগতে যেনেকুৱা আছিল সেইটো এতিয়াও তেনেকুৱা হৈ থাকিব লাগিব। যদি আপুনি জীৱনত শান্তিত থাকিব খোজে, তেতিয়াহ'লে বেলেগতকৈ অকণমান বেলেগ হ'বই লাগিব। এই ভিৰৰ পৰা আঁতৰি আপুনি সুকীয়াকৈ নিজৰ বাবে চিন্তা কৰিবই লাগিব। ভুল দিশ, আপুনি জব কৰি আছে, তাত আপোনাৰ ডিমাণ্ড কম, তাত আপোনাৰ ডিমাণ্ডতকৈও ছাপ্লাই বেছি, তাত কম্পিটিশ্যন বেছি আৰু সেইবাবে আপোনাৰ মানসিক চিন্তাও বেছি। এইটো হৈছে ভুল দিশ। শুদ্ধ দিশ, য'ত আপোনাৰ ডিমাণ্ড বেছি, ছাপ্লাই কম আৰু ৰিটাৰ্ণ বেছি পাব, এইটো হৈছে শুদ্ধ দিশ। আজিকালি বেছি মানুহেই জব কৰে, কিন্তু কামত সিমান নিপুণ নহয়, কিন্তু টাৰ্গেটটো ফিল আপ কৰিবই লাগিব। তাত আপোনাৰ ডিমাণ্ড কম, কিন্তু আপুনি জব কিয় কৰিছে? যে আপোনাৰ লগৰ কোনোবাই কৰিছে বা উপাৰ্জন কৰিব লাগে কাৰণে আপুনি জব কৰিছে। কিন্তু 10 বছৰ পিছত আপোনাৰ উপলব্ধি হ'ব যে মই সেই জবটো কিয় কৰিলোঁ, য'ত মোৰ ডিমাণ্ড নাই, য'ত টাৰ্গেট বেছি আছিল, মানসিক চিন্তা আছিল। তাতকৈ যদি মই নিজে বিচৰাটো কৰিলোঁ হয়, য'ত আৰম্ভণিত মোৰ টকা কম হ'ব পাৰে, কিন্তু পিছলৈ ছাপ্লাই বেছি হ'ব, মোৰ বাবে হ'ব, বা মই নিজক বুজিব পাৰিম, নিজৰ বাবে জীব পাৰিম। বুজিবলৈ চেষ্টা কৰক। মনত ৰাখিব, গ্ৰুপত ছিকিউৰিটিয়ে থাকে, গ্ৰ'থ নাথাকে। গ্ৰ'থ থাকিব আপোনাৰ নিজৰ সিদ্ধান্তত। যদি মোৰ ভিডিঅ'টি চাই ভাল পাইছে, তেতিয়াহ'লে মোৰ ভিডিঅ'টিক লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিয়ক। লগতে মোৰ ইউটিউব চেনেল ৰানাছ ৱৰ্ল্ড ছাবস্ক্ৰাইব কৰি দিয়ক। মোৰ ইউটিউব চেনেলত সদায় এনেকুৱা ধৰণেৰে কথা বাৰ্তা আপোনালোকে দেখিবলৈ পাব, বুজিবলৈ পাব। গতিকে আজিলৈ এৰিলোঁ। ভৱিষ্যতে আকৌ আপোনালোকৰ সঁহাৰিতেই আকৌ লগ পাম বুলি আশা ৰাখিলোঁ।